আজি দেখাম আপোনালোকক নগাঁও ITI পূজা কি বনাই আছে দেখাইছোঁ দেই এয়া নগাঁও ITI পূজা বহুত ধুনীয়া হয় ডেকোৰেশ্যন লাইটিং চাওক এয়া বাপেক আৰু জীয়েক গৈ আছে মা এয়া হ'ল কেদাৰনাথ মন্দিৰ আমাৰ ITI বনাইছে এয়া আমাৰ নগাঁৱত বনাইছে CIDত বনাইছে কেদাৰনাথ দেখাই আছে আপোনালোকক ইয়াৰ কি হ'ল মা কেনেকৈ লাগিছে চাই মা কালি পূজাৰ কাৰণে তাকেতো দেই ঘামি জামি অৱস্থা নাই আমি এই দুটা জায়গাত পূজা চালো ভালেই হ'ল দিয়ক কালি নহ'লে যি ভিৰ হ'ব আজি সপ্তমীৰ দিনে ইমান মানুহ ভিৰ গণেশ বাবা এই আমাৰ কঠীয়াতলিত মেলা চেণ্ডেল লাগে নেকি এইবিলাক চেণ্ডেল এইবিলাক বিয়া হৈ অহাৰ পিছৰ পৰা লামডিঙৰ পূজা চাবলৈ যাবলৈ মানে ঘৰৰ ইয়াতে থাকোঁ আৰু ইয়াতে পূজা চাওঁ তো কোনোদিন যোৱাই নাই পূজা চাবলৈ লামডিঙত এইবাৰ ফাৰ্ষ্ট টাইম 15 বছৰৰ মূৰত মই লামডিঙৰ পূজা চাব ওলাইছোঁ মোৰ য'ত নেকি শৈশৱ কালটো খুব সুন্দৰ কাটিছিলে তাতে আৰু খুব ধুনীয়া পূজা হয় লামডিঙৰ তো ব'লক লামডিঙৰ পূজা দেখাম আপোনালোকক আৰু মই যি ভাগৰ জিগৰ দৌৰা দৌৰিকৈ আহিছোঁ মানে অষ্টমীতো আজি ৰাতিপুৱা মানে একদম গ'লোঁ শৰাই দিলোঁ তাত সপৰিয়ালে গ'লোঁ অলপ ওচৰত পাজৰত মাক পূজা দেখালোঁ আহি ধুমধাম ভাত চাত বনাই খাই মেলি বাচন দাচন ধুই
আহি মেলি মোৰ ভাগৰ লাগি গৈছে এতিয়া মানে নিজৰ মুখখন অলপ ভালকৈ মেকআপ কৰিব পৰা নাই তো একো নাই এতিয়া আমাৰ ইয়াত উঠাই দিব আহিছে বাছত যাম লামডিঙলৈকে লামডিঙৰ পূজা দেখাম আপোনালোকক ক'ত ক'ত কেনেকৈ কি ধুনীয়া ধুনীয়া পূজা হয় চাব আপোনালোকে দেই হেল্ল' গাইজ আজি লামডিঙত আছোঁ আমি পূজা চাব আহিছোঁ মই বিয়া হোৱাৰ 15 বছৰ মূৰতে পূজা চাব আহিছোঁ তো আপোনালোকক আজি লামডিঙৰ পূজা দেখাম দেই ব'লক মোৰ ভণ্টি হাফাই গৈছোঁ খোজকাঢ়ি আহি আছোঁ পূজা চাবলৈ তাই চাদৰ মেখেলা পিন্ধিছে মই কুৰ্তি পিন্ধিছোঁ তাৰমানে মই মোৰ শাৰীৰ লগত মেচিং কৰা পেটিকোটে নানিলোঁ চ' কালি কিনি পেলাইহে পিন্ধিব লাগিব এয়া হ'ল লামডিঙৰ পূজা কালীবাৰী পূজা লামডিঙৰ পূজা পুৰা ধুনীয়া লাইটিং কৰিছে এইটো হ'ল বৰবজাৰ পূজা লামডিঙে যে বড় বজাৰ আছে তাৰে কমিটিয়ে পাতে এইটো পূজা এইটো বহুত কাৰণে ভালকৈ দেখা পোৱা নাই